Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো সবৰে ভাল আৰু আজি ৰাতিপুৱাৰ পৰা পুৰা ব্যস্ত হৈ আছো আজি যেহেতু বিশ্বকৰ্মা পূজা আৰু ঘৰত বহুত ডাঙৰকে অৱশ্যে পূজা ভাগ কৰা নাই কিন্তু তথাপিতো ঘৰত প্ৰতি বছৰে বিশ্বকৰ্মা পূজাত শৰাই এখন আগবঢ়াও গতিকে এইবাৰো শৰাই এখন আগবঢ়াইছো গতিকে সেই কাৰণে ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছো আৰু ৰাতি আহে মানে মই কাম চাম শেষ কৰি কাপা ধুই ভাবিলো আপোনালোকৰ লগত কথা পাতো আৰু এয়া চাদৰ মেখেলা এযোৰ পিন্ধি লৈছো একদম সাধাৰণ সিম্পল কাপোৰ এযোৰ পিন্ধিছো যেহেতু ঘৰতে পূজা কতো উলাই নাযাও এটোৰ কাৰণে সিম্পল কে পিন্ধি লৈছো আৰু এনি চাদৰ মেখেলা পিন্ধা নহয় কিন্তু এনেকুৱা কিবা পৰ্ব থাকিলে ঘৰত পূজা বিহু এইবোৰত মানে চান্সটো এৰি নিদিও পিন্ধুৱে নিজৰো ভাল লাগে আৰু পিন্ধিলে ভালো লাগে নিজৰ অসমীয়া সাজযোৰ মৰমৰ সাজযোৰ গতিকে তেনেকুৱা পৰ্ব থাকিলে চান্সটো এৰি নিদিও পিন্ধুৱে কাৰণ ময়ো বেয়া নাপাও পিন্ধি আৰু এনে অৱশ্যে পিন্ধা নহয় গতিকে চাদৰ মেখেলাযোৰ পিন্ধি লৈছো আৰু এতিয়া গতিকে ঠগীৰ জাজুগাৰ মানে খৰাই জাজুগাৰখিনি কৰি আছো বহুত বেছি একো কৰা নাই তথাপি আৰু অলপমান দেখুৱাবলৈ চেষ্টা কৰিছো আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো সকলোৰে ঘৰলৈ প্ৰভু বিশ্বকৰ্মা আহক তাকে কামনা কৰিছো এয়া প্ৰসাদ এতিয়া ৰেডি কৰি আছো এইফালে এয়া নাৰিকল কাটিলো আৰু কল এতিয়া ধুনীয়াকে শৰাইখন সাজু কৰো আৰু এয়া কলপাতটো এইবিলাক সব ৰেডি কৰি লওঁ সকলোখিনি ৰেডি হৈ গ'ল আৰু থাপনাখন পাতি প্ৰভু বিশ্বকৰ্মাৰ আগত শৰাইখন আগবঢ়ালো বহুত বেছি ভালকে কৰিব নাজানো যদিও যিমানখিনি পাৰিছো ভালকে কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু এইফালে হাজবেণ্ডে গাড়ীখন অলপ সজাইছে এনেদৰে আৰু ময়ো মৰমৰ গাড়ীখনত পূজা আতি কৰিলো গাড়ীত পূজা কৰিলো এতিয়া আৰু এই মোৰ পিছে পিছে পুৰা ঘূৰি আছে আজি এতিয়া শৰাইখন আছে গতিকে দি থৈছো আৰু বাকি বহুত ডাঙৰকে কৰিব নোৱাৰিলেও সৰুকে শৰাই এখন দিছো আৰু বাকি সৰুকে শৰাই এখন আগবঢ়ালো আৰু এনেকৈ বিশ্বকৰ্মা পূজা পাতিলো আৰু সৰু ভিডিঅ' এটিৰ যোগেদি আপোনালোক সকলোকে পুনৰবাৰ বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালো